Hello everyone, good evening জনাইছো আপোনালোক সকলোকে আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আমিও আছো মোৰ নতুন ভিডিঅলৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছো আজি মই এজনী ছোৱালীৰ জীৱনৰ ঘটনাক লৈ লিখা এটি সমু কাহিনী আপোনালোকৰ মাজলৈ আনিছো আশা কৰো আপোনালোকে কাহিনীটো হেখলৈ শুনিব আৰু কাহিনীটো কোনে লিখিছে লিখনিটো কোনে লিখিছে হেয়া মই আপোনালোকক পিছত জনাম আপোনালোকে হেখলৈ চাব বুলি মই আশা কৰিছো গতিকে বলক এতিয়া ছোৱালীৰ জীৱন কাহিনীটি আৰম্ভ কৰো লাবণ্যী ছোৱালীজনীৰ নাম হৈছে লাবণ্যী লাবণ্যী যেনে সুন্দৰ নাম তেনে চেহেৰা পাতি বেছ ধুনীয়া ছোৱালীজনী চাল চলন আচাৰ ব্যৱহাৰ সকলো ভালে দি আকৰ্ষণীয় চৰিত্ৰৰ আঘন মাহৰ এটা দিনত তাইৰ বিয়া ঠিক হ'ল লৰা পাঠশালাৰ অফিচত চাকৰি কৰে দুই ঘৰৰ মাজত কথা বতৰা মিলাই বিয়াখন ঠিক কৰি পেলালে আৰু যথা সময়ত বিয়াৰ দিন আহিল আৰু সকলো ভাগে ভাগে ব্যস্ত হৈ পৰিল তেনেকৈ লাবণ্যও ব্যস্ত হৈ পৰিল বিয়াৰ বিভিন্ন নিয়ম নীতিৰ মাজত আত্মীয় কুটুম্ববোৰ আহিলে বিয়াৰ আগদিনাই দুপৰীয়া কইনাক মা হালধিৰে গা পা ধুৱাই কইনাক সজাবলৈ সাজু হল বিউটিচিয়ান লাবণীৰ উজ্জ্বল মুখখন আৰু দুগুণে হনত হোগা চৰোৱাৰ দৰে হল দেখিবলৈ বৰ ধুনীয়া লগা হল বাৰে বাৰে নিজৰ মুখখন আইনাত লিৰি কিবিদাৰি তন্ন তন্নকৈ চাবলৈ ধৰিলে জানছা কোনোবাখিনিত খুদ থাকিয়ে যায় নাই কোনোখিনিতে খুদ একো কাৰণ আজিকালি বিউটিচিয়ানবোৰ বৰ এক্সপাৰ্ট লগৰবোৰ চাই জোকাবলৈ আৰম্ভ কৰি দিলে বা কইনাজনী ইমান ধুনীয়া লাগিছে ইত্যাদি কথা কৈ কৈ জোকাই ব্যতিব্যস্ত কৰি তুলিছে লাবণ্যীক মাকৰ মনত আকৌ বৰ দুখ কাৰণ সৰুৰে পৰা ডাঙৰ দীঘল কৰা মৰমৰ যিজনীক আন এখন ঘৰলৈ চিৰদিনৰ বাবে পঠাব লাগিব একমাত্ৰ মাক দেউতাকেহে জানে কিমান বেদনা হৈ যিজনীক আন এখন ঘৰলৈ পঠাব লাগে আৰু এই সমাজৰ নিয়ম কইনাজনীক সজাই পৰাই ৰভাতলিলৈ লৈ আহিছে মাত্ৰ তেনেতে দৰা ঘৰৰ পৰা খবৰ আহিল যে দৰাৰ বিয়াত মত নাই কোনোপধ্যে সি বিয়া কৰাব নাহে খবৰটো পায়ে দেউতাকৰ মূৰ আচন্দাই পৰিব খোজতে কোনোমতে তেওঁক ধৰি বহুৱাই দিলে কইনাৰ মাকে খবৰটো পায়ে কান্দনত ভাগি পৰিল চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে আৰু কবলৈ ধৰিলে এতিয়া লাবণ্যীৰ কি হ'ব কোনে বিয়া কৰাব তাইৰ জীৱনটো ধ্বংস হল ইত্যাদি ইত্যাদি কিন্তু লাবণী কোনোমতে ধৈৰ্য ধৰি থাকিল শকত বুকুখন বিষাবলৈ ধৰিলে দৰাৰ ওপৰত বহুত খং উঠিলেও তাই একো ক'ব নোৱাৰে কাৰণ তাই যে ছোৱালী সমাজৰ নীতি নিয়ম বাধা বিঘিনি নেওচি তাইৰ একো কৰাৰ দুঃসাহস নাই মাথোন ফেকুৰি ফেকুৰি কান্দি থকা মাকক সান্তনা দিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে যে মা যি হৈছে ভগৱানৰ ইচ্ছামতে হৈছে যি হৈছে ভালৰ কাৰণে হৈছে কাৰণ বিয়াৰ আগতেই ঘটনাটো ঘটাৰ বাবে এক প্ৰকাৰ মংগলেই হৈছে কিন্তু যদি বিয়াৰ পিছত তেওঁ যদি মোৰ পৰা সম্বন্ধ ভাঙিলে হয় মানুহে মukei soritrahina বুলি তাচ্ছিল্য কৰিলে হয় আৰু মই সুইচাইড কৰাৰ বাহিৰে একো গতি নাথাকিলেহেঁতেন মই তোমালোকক দোষাৰোপ কৰিলো হয় যে মোক তোমালোকে এজন ভাল ল'ৰা তথা চৰিত্ৰবান পাত্ৰ চাই মোৰ বিয়াখন সম্পন্ন কৰিব নোৱাৰিলা কিন্তু এতিয়া তোমালোকক দোষাৰোপ কৰিব নোৱাৰো যি হৈছে মোৰেই কপালৰ দোষৰ বাবে হৈছে বুলি ভাবি থাকিম আৰু তোমালোকৰ মুখবোৰ চাই চিৰদিনৰ বাবে বাকি কালছোৱা কটাব পাৰিম আৰু এনেকৈয়ে সিদিনা বিয়াৰ দিনটো কন্দা কটা সকলো বস্তু নিথৰ হৈ পৰি থাকে আত্মীয় কুটুম্ববোৰ পিছদিনাখনে নিজৰ নিজৰ ঘৰলৈ গমন কৰিলে প্ৰতিবেশীবোৰে সকলোৱে হাই হাই বুলি দুখ কৰিবলৈ ধৰিলে এনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিল বহুদিন পিছত লাবণ্যী এখন স্কুলত চাকৰি পালে আৰু সেইখন স্কুলৰে অজিতৰ লগত দেখা সাক্ষাৎ হল আৰু প্ৰথম স্থানতে তেওঁলোকৰ মাজত প্ৰেম হল আৰু লাবণ্যী অতীতৰ সকলো কথা পাহৰি অজিতকে স্বামীৰূপে পাবলৈ ইচ্ছা প্ৰকাশ কৰিলে মাক দেউতাকৰ সন্মুখত আৰু মাক দেউতাকেও অজিতৰ ব্যৱহাৰত সন্তুষ্ট হৈ ভাল দিনবাৰ এটা চাই বিয়াখন সম্পন্ন কৰি দিয়ে দুয়োৰে মাজত আৰু এনেকৈ লাবণ্যী আৰু অজিতে মহা সুখেৰে পিছৰ দিনবোৰ পাৰ কৰিব ধৰিলে
লাৱণ্যী এজনী ছোৱালীৰ জীৱনৰ ঘটনাক লৈ লিখা এটি ঘটনা হয় এটি লিখা হয় আৰু এই লিখনিটো লিখিছে মঞ্জুৰী দাস আবৃত্তি কৰিছে মঞ্জুৰী দাস আপোনালোকে বাৰু কেনেকুৱা পালে লিখনিটো বা ঘটনাটো কমেন্টত জনাবলৈ নাপাহৰিব আৰু নতুন ফ্ৰেণ্ডসকলক মই অনুৰোধ কৰিছো আপোনালোকে প্লিজ মোৰ চেনেলটো মঞ্জুৰীজ ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেলটো আপোনালোকে অল কৰি দিব মোৰ নিউ ভিডিঅ' আহিবলৈ আৰু পুনৰ নতুন এটা ভিডিঅ' লৈ অহাৰ আশাৰে মই মঞ্জুৰী আজিলৈ বিদায় মাগিছো সকলোৱে সুস্থ থাকক আৰু আনন্দৰে থাকক থ্যাংক ইউ সো মাচ